ভিডিঅ'টি চাবলৈ আৰম্ভ কৰাৰ বাবে ধন্যবাদ। মই গকুল talukdar। আপোনালোকে চাই আছে সময়ৰ নিনাদৰ ব্যতিক্ৰমী অনুষ্ঠান আলাপত আজি আমি আলোচনা কৰিম বিয়া নাম সন্দৰ্ভত। এতিয়া আঘোণৰ মাহ, অসমীয়া পৰম্পৰা অনুসৰি এই আঘোণৰ মাহতে পিতৃ মাতৃয়ে নিজৰ ল'ৰা ছোৱালীৰ বিয়াৰ যা যোগাৰ কৰাৰ উপযুক্ত সময়। অৱশ্যে আমি ইয়াৰ আগতেও এটা বিয়া নাম সন্দৰ্ভত কিছু কথা পাতিছিলোঁ, যদিও সেই ভিডিঅ'টিত বিয়া নামৰ কিছু কথা ৰৈ গৈছে আৰু ৰৈ যোৱা কথাবিলাক আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম। যিসকলে ভিডিঅ'টি চোৱা নাই আপোনালোকে ক্লিক কৰি চালে নিশ্চয় গম পাব। এই সন্দৰ্ভত আলোচনা কৰাৰ কাৰণে আজি আমাৰ মাজত উপস্থিত আছে এগৰাকী বিশিষ্ট সৰবৰাহী মহিলা, ৰীতা ঠাকুৰীয়া ডাঙৰীয়ানী। এখেত ৰীতা ঠাকুৰীয়া। নমস্কাৰ বাইদেউ, আপুনি এগৰাকী সৰবৰাহী মহিলা। অসমৰ আমাৰ এই অঞ্চলটোৰ বিভিন্ন সামাজিক কাম কাজত বিয়া নামেই হওক, নাম প্ৰসংগই হওক, আপুনি আগভাগ লৈ থকা বুলি আমি জানিব পাৰিছোঁ। গতিকে আমি আপোনাৰ লগত আজি কিছু আলোচনা কৰিম বিয়া নাম সন্দৰ্ভত। আচলতে অসমীয়া বিয়া এখন কেনেকুৱা, বা ইয়াৰ বিয়া নামসমূহৰ অন্তৰালত কেনেকুৱা ধৰণৰ কথা থাকে বা মেছেজ থাকে, আগৰ বিয়া নাম কেনেকুৱা আছিল, আজিৰ বিয়া নাম কেনেকুৱা, আৰু এই বিয়া নামত যে কিছুমান কথা আছে, খুহুতীয়া কথা আছে। বিয়া বুলি ক'লে আবেগ এটা জড়িত হৈ থাকে, আৰু সেই আবেগৰ মাজত কিছুমান খুহুতীয়া গানো আছে, ধেমেলীয়া। কিছুমানে জৰা নাম বুলি কয় আৰু খিজা গীত বুলিও কোৱা হয়। গতিকে আপুনি অকণমান প্ৰথমতে আমাৰ এইটো জৰা নাম খিজা গীতটোৰ সন্দৰ্ভত অকণমান কওক, তাৰপিছত চিষ্টেমেটিকভাৱে আমি বাকী কথাখিনি আলোচনা কৰিম। খিজা নামটো বিয়া গীতৰ এটা খুব গুৰুত্বপূৰ্ণ অংশ, আৰু যিটো আগৰ মুহূৰ্তৰ যিটো দুখৰ পৰিৱেশ, আবেগ, বিভিন্ন ধৰণৰ দুখৰ সময় থাকে, সেইখিনি সময়ত তাৰমানে কি কৰে, খিজা নামে তাৰমানে খুব ধেমেলীয়া এটা পৰিৱেশ কৰে, আনন্দৰ মুহূৰ্ত আনি দিয়ে। আৰু কেতিয়াবা কি হয়, ধৰক জোৰণত গৈছে, জোৰণৰ সময়ত বিভিন্ন বিয়া নাম চলি আছে, সেই মুহূৰ্ততে কেতিয়াবা কি কৰে, বিয়া ঘৰৰ আয়তীসকলে খিজা নাম বিলাক গাই কি বস্তু আনিছে সেইবিলাকক লৈ কিছুমান ধেমেলীয়া বিয়া নাম গায়। তেনেকুৱা কয় যে, জয়লা লাগা চাউল আনছা, মেখলা আনছা খাতা, দৰকে নাহান ৰমা আনছা গিয়ে টিকে নাতা। এই ধৰণে সৰু ধৰক কি আনিছে বস্তুখিনিক লৈ আৰু ধেমালি কৰে আৰু ফূৰ্তি কৰে। সেইখিনি তেনেকুৱা আনন্দৰ মুহূৰ্ত কৰে। আৰু তেনেকুৱা আৰু বহুত তেনেকে সেই আছে, ধৰক বিয়াৰ নাম শেষ হ'ল, বিয়া শেষ হ'ল, এতিয়া জোৰণ গ'ল, তাৰপিছত ধৰক আকৌ পানী তোলা আছে, শ্ৰাদ্ধ আছে, বা দৰা যোৱা তেনেকুৱা আছে। আৰু বিয়া নামৰ সেই খিজা নাম গাবলৈ আৰু কি কৰে মহিলাবিলাকে, আয়তীসকলে কয় কি, বিয়া নামেৰে আৰম্ভ কৰে। অ ৰঘুপতি বিয়া নাম গাবলৈ দিয়া অনুমতি, এইদৰে তাৰমানে আৰম্ভ কৰে আৰু অনুমতি লয়, আৰু সেইটো এটা ভাল লাগে, দায়দোষ নধৰে। তাৰপিছত আকৌ ধৰক এই কইনাৰ আয়তীসকলে, কইনা ঘৰৰ আয়তীসকলে দৰা ঘৰৰ আয়তীবিলাকক ধেমালি কৰে। কাঁহী বাতি যাওক যাওক, কাঁহী বাতি যাওক যাওক, দৰা ঘৰৰ আয়তীৰ মুখ নহয় কচু পাত। তেনেধৰণে তেওঁলোকেও গায়, কেতিয়াবা তেওঁলোকেও ধৰক, আগতেতো এইবিলাক বহুত চলিছিল। আজিকালি সেই পক্ষেও এটা দিয়ে, তেওঁলোকেও ধৰক গাই দিছে। বিয়া বগৰী ঔ গছৰ কোমল পাত, জোকাৰি দিয়াচোন ঔ গছৰ কোমল পাত, আমি সমনীয়াই খাওঁহে ঔ গছৰ কোমল পাত, কইনা ঘৰৰ আয়তীৰ মুখ নহয় কচু পাত। তেওঁলোকেও তেনেকে গায়।
এইটো দৰাপক্ষই গালে কইনা ঘৰৰ হয় পক্ষক, আৰু আগে ধৰক তেতিয়া কইনা পক্ষই যদি আকৌ এওঁলোকক ক'বলগীয়া হয়, সেনেকুৱা কিবা আছে হয় নেকি? তেনেকুৱা অৱশ্যে আছে, বহুতেই আছে, থাকে, ঠিক মনত কিন্তু পৰা নাই চাগে হয় নহয় জানো? তেনেকুৱা বিলাক উম, মনত নপৰে তেনেকুৱা সময় লৈ। উম। আচ্ছা, হয় বিয়ানামৰ এটা অন্যতম অলংকাৰ হ'ল উৰুলি। হয় গতিকে উৰুলি এটা অকণমান দিব নেকি আপুনি মাজতে, ভাল লাগিব। হয়, উৰুলি বিয়ানামৰ যিকোনো ধৰক যিকোনো মাংগলিক অনুষ্ঠানৰ মুহূৰ্ত কথা মানে হয় তেতিয়া উৰুলিৰে আৰম্ভ কৰা হয়, আৰু বিয়ানামৰো তেনেকুৱা উৰুলিৰে আৰম্ভ এটা কৰে। উৰুলি দিয়কচোন আপুনি। হয়। ভাল লাগে এইটো আচলতে, উৰুলিটো পবিত্ৰতা এটা, কিবা যেন উৰুলি হয় শংখ ঘণ্টা মানে মাংগলিক ধ্বনি, মাংগলিক ধ্বনি হয় এটা হয়। যেন আশীৰ্বাদ ধ্বনি উম, যিকোনো অনুষ্ঠানৰ কাৰণে, আৰু বিবাহৰ ক্ষেত্ৰত ধৰক উম, দৰা কইনাৰ কাৰণে যেন বিয়ানাম উম। বা উৰুলি ধ্বনি এক শুভ সংকেত এটা। শুভ উম, সংকেত, উম, আশীৰ্বাদ ধ্বনি, আৰু উম, যিবিলাক বিয়ানামে ধৰক আয়তীয়ে যিকোনো পৰ্বত, বিয়ানামৰ প্ৰতিটো মুহূৰ্তত যিবিলাক বিয়ানাম চলি থাকে, উম, সেই বিয়ানাম বিলাকে দৰা কইনাৰ এইটো কৰ্ণগোচৰ হয়, হয়। আৰু সেই কৰ্ণগোচৰে তেওঁলোকৰ যেন বিয়াৰ পিছত নিজকে এটা সাংসাৰিক জীৱনত উম। সুন্দৰ ৰূপে নীতি নিয়মৰ বাইদেউ, এটা কথা সুধো চলাই আপোনাক, নিয়ে। তাৰমানে আগৰ ভিডিঅ'টোতো আমি আলোচনা কৰা নহ'ল কথা এটা, এই আমাৰ হয় অসমীয়া এই বিবাহ অনুষ্ঠানত হয় দৰা হওক বা কইনা হওক, হাতত যে এখন যে আমাৰ হেৰি লোৱা হৈছে, এখন আমি দাপনি বুলি কওঁ আচলতে। হয় হয় বেলেগ দাপনি, ক'ৰবাত চাগে বেলেগো কয়, নাজানো মই, আমি কিন্তু দাপনি ঠাই বুলি কওঁ। বিশেষে দাপনি কয়, আৰু পিতলৰ যে এখন কিছুমানে দাপন, সৰুকৈ, হয় হয় কইনায়ো এখন লয় হয়। আৰু দৰায়ো এখন লয়। আচ্ছা, সেইখনৰ কিবা অৰ্থ আছে নেকি বাৰু, কিবা এনেকুৱা আপুনি জানত? দাপনিখন কি তেতিয়া কাৰণে ল'ব লাগে, বা এইটো যে এটা নিয়ম চলি আছে যে কিছু লয় যে জানিব পাৰে, মানে ধৰক জ্যেষ্ঠসকলৰ সকলৰ পৰা ইজনৰ কিছুমানে কয় নে? ধৰক এই দাপনিখন যেতিয়া দিব, উম, তেতিয়া তাৰমানে কি কিছু নীতি নিয়মৰ মাজেৰে উম। দৰাজনক বা কইনাজনক কইনা দিয়া হয়। দি দিয়ে। অ, কেতিয়াবা ধৰক যেতিয়া মূৰত যে শিল দুবৰি তেল দিয়ে, উম, ধৰক বিয়াখনৰ পিছত, উম, সাংসাৰিক জীৱন আৰম্ভ হোৱাৰ পিছত উম, তেওঁলোকৰ গধুৰ পূজা, উম, আৰু প্ৰতিটো নিয়মৰ পিছতে মানে সংসাৰখনৰ লগত জড়িত হৈ পৰা নিয়মবিলাক উম, থাকে, আৰু তেনেকৈ কৈ আহে, আৰু ধৰক ইজনৰ কাৰোবাক সুধিলে আমি উম, তেনেকেই জানিব পাৰোঁ জ্যেষ্ঠবিলাকৰ পৰা। আৰু দাপনিখন সেইখিনি মুহূৰ্ততে, উম, যেতিয়া শ্ৰাদ্ধৰ আগত জানিব পৰা মতে ধৰক অধিবাস বুলি কয়, উম, সেইখিনি সময়তে উম, দৰাজনক দিয়ে, উম, আৰু কইনাৰ বিয়া হ'লে কইনাজনীকো দিয়ে। উম, আৰু দাপনিখনৰ এটা শুনামতে, জানিব পৰা মতে, উম, যিটো গৰ্ভছেদ বুলি কয়, হয়। গোত্ৰছেদ, গোত্ৰছেদ। হয়, গোত্ৰছেদৰ কাৰণে বুলি আমি জানিব পাৰোঁ উম, কিছুমানৰ পৰা। উম, যেতিয়া দৰাজনে কইনাৰ ঘৰত যাব, উম, কইনাৰ ঘৰত যাওঁতে বিবাহ যিটো চলি থাকোঁতে উম। এটা পৰ্ব আছে যে গোত্ৰছেদ বুলি। ছেদ বুলি হয়, কোষ এটা ছিঙি দিয়া হয়, কোষ ছিঙি আৰু দিয়া, সেই দাপনিখনেৰে কিবা এটা এনেকে কৰিব দিয়া নহয়। ৰেখা অংকন কৰি উম, ঘৰ আঁকি দিয়ে। ঘৰ আঁকি দিয়া হয়। সেই ঘৰটোত তাৰমানে পাণ কেইটামান ভাগে উম, ভাগে উম, দি দিয়ে। উম, সেই কইনাজনীয়ে তাৰমানে উম, হেৰি কৰে, ভৰিৰে ভৰিৰে উম, পাণখিনি, কাষাৰ কৰি দিয়ে আৰু তেতিয়া উম, গোত্ৰছেদ বুলি কয়। উম, আৰু বিবাহৰ যিটো সেইখিনি সময়তে ধৰক উম, কিছু কেতিয়াবা দেখোঁ উম, কইনাজনীয়ে উচুপি থাকে। উম। কান্দি থাকে, এটা দুখ এটা থাকে আৰু উচুপি নতুন ঘৰ থাকে, এখনত যাব, এইটো যাব কেনেকুৱা যে কি কথা, এনেকুৱা উচুপি ধৰণৰ থাকে। কিছুমান চিন্তা থাকেতো। হয় তেনেকুৱা এইখিনিতে আৰু এটা কথা ৰ'ব বাইদেউ, এই যিটো আমি তাৰ আগত আমাৰ এটা কথা ৰৈ গৈছে যে ধৰক শ্ৰাদ্ধটো আমাৰ হয় যে কিছুমানে শ্ৰাদ্ধ কৰে, বা কিছুমানে ধৰক অন্য ব্যৱস্থাও আছে। শ্ৰাদ্ধৰ কিবা এনেকুৱা কিবা পৰম্পৰাগত ৰীতি নীতি থকা কিবা এনেকুৱা কিবা গান আছে, গীত আছে নেকি? শ্ৰাদ্ধত বহিলে যে এইটো আমাৰ গাবলগীয়া, বা এইটোৰ জৰিয়তে দিয়া, এনেকুৱা সেনেকুৱা কিবা শ্ৰাদ্ধত দিয়া। দুপৰীয়াৰ যিটো শ্ৰাদ্ধত, শ্ৰাদ্ধত সেইটো সেইটো অৱশ্যে মই নহয়, গীত কিবা বিয়া গীত যদি আছে বা কি আমি ধৰক যেতিয়া ছোৱালী অৱস্থাত বিয়া গাইছিলোঁ, সেইখিনি সময়ত বিয়ানাম গাওঁতে আমি কইনাক যিবিলাক শিকাই উম, পঠায়, উম,
তেনেকুৱা ধৰণৰে বিয়ানাম গাইছিলোঁ। শ্ৰাদ্ধৰ সময়তো শ্ৰাদ্ধৰ সময়তো সেই বিয়া নামবিলাকে গাইছিলোঁ। আৰু পৰ্বতৰ নিজৰা ধীৰে বৈ শুনাচোন বাইদেউ মানুহে কয়, পুৱতি নিশাতে উঠিবা শুই, বাহি বন কৰি হে জ্বলাবা জুই। এই বিয়া নামবিলাকৰ জৰিয়তে নীতিবচন মানে বিয়া নতুন ঘৰ এখনত কেনেকে চলিব, সেই নীতি শিক্ষা নীতি জ্ঞানবিলাকে দি পঠায় আৰু সেইখিনিয়ে জানো। আৰু বাকী ধৰক শ্ৰাদ্ধৰ পিছত ধৰক দৰা ধোৱা পৰ্ব বা কইনা ধোৱা পৰ্ব, তাৰপিছত এইটো দৰা যোৱা পৰ্ব বা কইনা ঘৰত আকৌ ৰাতিৰ বিয়াখনৰ পৰ্ব, এইখিনিৰ মাজতো কিছুমান ৰীতি নীতি আছে বা গীজা গীতো আছে, বিয়ানামো আছে। এইখিনি কথা অকণমান টাচ কৰি দিলে ভাল হয় আপুনি, অলপ অলপ আৰু শ্ৰাদ্ধৰ পিছত ধৰক যেতিয়া পানী তোলা হয়, পানী তোলা আছে বা দৰাৰ গা ধোৱা আছে, কইনাৰ গা ধোৱা আছে, বা এনেকৈ অকণমান সৰু সৰুকৈ অলপ অলপ, যিহেতু আমাৰ সময় বেছি নাথাকে। হয়, যেতিয়া পানী তুলিব যাব, আয়তীসকলে পানী তোলা যা যোগাৰ কৰি লৈ যাব পানী তুলিবলৈ, তেতিয়াও কিছুমান বিয়া নাম থাকে। হয়, উলায়া খাইতে মাথাতে উৰণি, মাথাতে উৰণি, যমুনালৈ যাব লাগে, বেলি দিলে ভাঠি, বেলি দিলে ভাঠি। ভাল লাগিছে। তাৰপিছত নাম বিয়া নাম কেইটা, এইটো মানে পানী তোলাৰ সময়ত, পানী তোলাৰ সময়ত, পানী তোলা যেতিয়া যাব আৰু তেতিয়াই আয়তীসকলে তেনেকে ওলাই আনে, ধৰক যি দৰাৰ মাক বা কইনাৰ মাকক এই বিয়া নামেৰে ওলাই আনে। প্ৰতিটো পৰ্ব তাৰমানে বিয়া নামেৰে সুন্দৰ ৰূপত ফুটাই তোলে। তাৰপিছতে আমাৰ পানী তোলা হ'ল বা শ্ৰাদ্ধ হ'ল, দৰা কইনা ধোৱা পৰ্ব আছে। ধোৱা পৰ্বতো বিয়া নাম থাকে ধৰক, সোণৰে বাতিতে মাহে হালধি, ৰূপৰে বাতিতে দৈ ৰাম জানকী, আইদেউক নুৱাবলৈ মাও আহিছে, সুবৰ্ণৰ কলচি লৈ ৰাম জানকী। বিয়া নামেৰে আৰম্ভ কৰা হয় ধোৱা পৰ্ব। বিয়া প্ৰতিটো। এইখিনিতে আৰু এটা কথা সুধো আপোনাক বাইদেউ, মই আচলতে নাজানো বাৰু, আপুনি জানে নাজানো। এই যে কইনাই হওক বা দৰাই হওক ধোৱাৰ সময়ত এই যে মূৰত যে কাপোৰ দিয়া বুলি কয়, কিছুমান যে গামোচা তামোচা এনেকুৱা কিবা এটা দিয়ে যে, সেইটোৰ কিবা দিব লাগে, কিবা এনেকুৱা আছে নে কি কথাটো, কিবা জানে নে? চলি আমি ধৰক আগৰ পৰাই যিটো চলি অহা প্ৰথা হিচাপে, আমি এইদৰে জানো যে গা ধুই আহিছে, তেওঁৰ আশীৰ্বাদ হিচাপে তেওঁৰ গাত এখন জ্যেষ্ঠ হৈছে আশীৰ্বাদ স্বৰূপ আৰু, হয়, কিন্তু ইমানখিনি জ্ঞাত নহয়, কিন্তু আমি তেনেকেই দিব লাগে বুলি যেনেকে জানি আহিছো, ধৰক দিও আহিছো, মাহঁতক বা জ্যেষ্ঠজনক দেখিও আহিছো, তেনেকেই দিয়ে। তাৰপিছত গা ধোৱা পৰ্বৰ পিছতে ধৰক দৰা যাব ওলাই বা দৰা যায়, দৰা যোৱাৰ পিছত কইনা ঘৰৰ
মানে পদূলিত ৰয় বা তাৰপিছত বৰি নিয়া হয় হয় তাতো বিয়া নামেৰে হেৰি কৰে আদৰণি জনায় আৰু আচ্ছা সেইটো বিয়া নাম কেনেকুৱা দৰা আহিব যাইবাহি পদূলিতে ৰৈ পদূলিতে ৰৈ সাদৰিব শাহুৱাই ঘৃত মধুলৈ ঘৃত মধুলৈ কপালতে চন্দন দিবা মাথাই দিবা ফুল মাথাই দিবা ফুল মুখ ভৰি চুমা দিবা নাযায় জাতি কুল নাযায় জাতি কুল এইটো মানে দৰাক আদৰাৰ সময়ত দিয়া হয় আদৰাৰ নহয় সময়তে জানো তেনেকে দিয়ে ধৰক দেখিছো বা আমিও তেনেকে গাই আহিছো তেনেকে গোৱা হয় হয় আৰু কিছুমানে আকৌ কিবা শিৱ মহাদেৱ আহিছে এনেকুৱাও গায় তেনেকুৱা তেনেকুৱাও আছে সেই বিভিন্ন একেই কথা হয়তো একেই আৰু মানে ঠাই ভেদে বিশেষে চবেই বেলেগ বেলেগ ধৰণে হয় গায় চাগে মানে কথাটো ভাল লগা এটা সময় আৰু ভাল লগা মুহূৰ্ত দৰা উম। আহিছে আদৰিব তাৰপিছত এটা দৰা বহাৰ পিছত এই যিটো হয় ধৰক মানে পূজা কৰে আৰু হয় হয় সেইটোৰ কিবা সেনেকুৱা আছে চাগে মানে বিয়া নাম বিয়া নামেও নিশ্চয় দৰাই যেতিয়া আহিব হয় বহিব এই যে ধৰক পূজা পূজা আৰম্ভ হয় যে ফুলবিলাক দি হয় থাকে তাৰ প্ৰতিটো মানে উম, পৰ্বতে উম, বিয়া নামে মানে সুন্দৰ এটা পৰিৱেশ হেৰি কৰে উম, সৃষ্টি কৰে উম, ফুটাই তোলে উম। সেইখিনি সেইটো সময়ত কেনেকুৱা মানে গোৱা হয় কিবা কলিয়া তুলসীৰে চকলিয়া পাত চকলিয়া পাত জল যজ্ঞত বহিব পাই দেৱে জল দিছে হাত জল দিছে হাত চন্দ্ৰ সূৰ্য বায়ু বৰুণ হবি হইব সাক্ষী হবি হইব সাক্ষী জনক প্ৰজাই দান কৰি কইনা আজি ৰাতি কইনা আজি ৰাতি এইটো মানে দৰাই যেতিয়া এই হয় কইনা নহাতে যেতিয়া ফুল দি পূজাটো কৰি থাকে হয় তেতিয়া হয় এইবিলাক গীত গোৱা হয় বিয়া গীত না হয় তাৰ কিছু সময় পিছত কইনা উলিয়াই অনা হয় হয় সেইখিনি সময়তো কিবা এনেকুৱা আছে নেকি যে কইনাটো ওলোৱা সময়ত এনেকুৱা এটা গীত গাব লাগে বা এই গীতটোৰ অৰ্থ এনেকুৱা তেতিয়াও আয়তীসকলে বিয়া কিবাতো নাম গায়ে গায় গায়ে থাকে গান হয় তথাপি হয় আৰু হোমৰ গুৰিত যোৱা গৈ হোমৰ গুৰিত যোৱাৰ আগে মাৰাক সেৱা কৰা গৈ হোমৰে গুৰিতে যোৱা যোৱা গৈ ৰামচন্দ্ৰ ৰৈ আছে যোৱা গৈ হৰধনুহে লৈহে যোৱা গৈ উৎপলৰে মালা ধাৰি ৰামৰ ডিঙিত পিন্ধা গৈ এইটো মানে কইনাক মানে
উজনি দিয়া হয় বা কোৱা হয় আৰু এইখিনি কথাৰ দ্বাৰা যে দৰা আহিছে দৰক ৰামচন্দ্ৰৰ লগত তুলনা কৰিছে বা কইনা হয়তো সীতা বুলি বিয়া নাম বিলাকেই তেনেকুৱা ধৰক পৌৰাণিক সাহিত্যৰ লগতো জড়িত হৈ থাকে। পৌৰাণিক সাহিত্য মানে ধৰক ৰামচন্দ্ৰ, সীতা, জনক, অযোধ্যা, তেনেকুৱা ধৰণৰ মানে বিয়া নাম বিলাক বিভিন্ন ধৰণে হেৰিটো পৌৰাণিক সাহিত্য বা ভাল লগা হয় আৰু মানে পৰিৱেশটো ৰক্ষা কৰে। সমাজ ব্যৱস্থাত বিভিন্ন ধৰক নীতি জ্ঞানমূলক কৈ দিয়ে আৰু সোমাই থাকে প্ৰতিটো কথাই সোমাই থাকে প্ৰতিটো পৰ্বত। বিয়া আৰম্ভ হ'ল, হয়, তাৰে পিছৰ পৰ্যায়খিনি ধৰক বিভিন্ন পৰ্যায় আছে। তাৰ বিভিন্ন পৰ্যায় আছে। সেই মুহূৰ্তত আৰু এটা কথা আছে যে এই 5খন কাঁহৰ বাচন মানে যে কিবা বৰণত দিয়া বুলি আমি শুনো, বৰণত দিয়া বুলি কয়, কাঁহী বাতি, লতা, চৰিয়া এটা, কলহ এটা, গতিকে সেইটোৰ নিশ্চয় কিবা মাংগলিক অৰ্থ আছে। কাৰণ সুখীয়া দুখীয়া সকলোৰে বিয়াত ধৰক খোৱা লোৱা হওক বা ফাৰ্নিচাৰ বা সোণা গহনা কাপোৰ কানি হওক কম বেছি পৰিমাণ হ'লেও সেই 5খন বাচন কিন্তু সকলোৰে তাত 5খনেই হয়। সেইখিনি কিন্তু মানে কম বেছি হোৱা দেখা যায়। গতিকে নিশ্চয় ইয়াৰ কিবা মানে এটা মাংগলিক অৰ্থ আছে হয়তো দৰা কইনাৰ কাৰণে। গতিকে এইখিনি আপুনি অকণমান ক'ব নেকি? সেইখিনি ধৰক বিয়াখনত সকলো বস্তু দিয়ে, বিচনাৰ পৰা আচবাব সকলো বস্তুৱে দিয়ে। সেই কথাটো বেলেগ। সেইটো ইয়াৰ উপৰিও তাৰমানে ধৰক কিবা দিছে, কোনোবাই কম দিছে। কিন্তু এই 5খন বাচনৰ ক্ষেত্ৰত মই দেখিছো যে ধৰক 1 কোটি টকা খৰচ কৰা জনেও কিন্তু 5খনেই বাচন দিছে, আৰু হয়তো 50,000 টকাত বিয়া পতা জনৰ বিয়াখনতো 5খন বাচনেই কিন্তু দিয়া হয়। নিশ্চয় এই 5খন বাচনৰ কিবা এটা মাংগলিক অৰ্থ আছে যে যিখন বাচনে হয়তো যিখিনি বাচনে দৰা কইনাৰ কাৰণে কিবা মংগল সূচক কিবা কথা আছে। সেইখিনি কেনেকুৱা কিবা গম পাই নেকি? এইখিনি মানে আমি ধৰক যিবিলাক দেখি আহিছো, জ্যেষ্ঠজনৰ মুখতো শুনো, এইখিনি এই বাচনখিনি পাদ্য অৰ্ঘ বুলি কয়, পূজাৰ কাৰণে এটা পাত্ৰ, আৰু চৰিয়া পাদ্য অৰ্ঘটো পূজাৰ ব্যৱহাৰৰ কাৰণে দিয়ে, আৰু চৰিয়া যিটো আচনিমনিয়াম বুলিয়ে কোৱা শুনি আহো, এইটো হাত মুখ ধোৱাৰ কাৰণে দিয়ে সেইটো। আৰু এইফালে আৰু কলহ, এইটো যিটো পানী ৰখাৰ কাৰণে যিটো পাত্ৰ, খোৱা পানী ৰখাৰ কাৰণে পাত্ৰ, আৰু ঘটিটো ধৰক তেনেকে পানী লোৱাৰ কাৰণে, আৰু কাঁহী বাতি, কেতিয়াবা বিয়া গ'লে আমি দেখিবলৈ পাওঁ কাঁহী বাতিৰ যিটো বাতি থাকে, সেই বাতিটোৰ ওপৰত ভিতৰত বাতিটোত মানে এটা ফুল, তুলসী, চাউল, খোৱা খাদ্য এবিধ থাকে। এইটো মানে খুব সোনকালে ভাগৰ পলোৱাৰ কাৰণে ব্যৱহাৰ কৰা এবিধ খাদ্য, ঘি, মৌ, দৈ এইবিলাকেৰে তৈয়াৰী। গতিকে এই গোটেইখিনি বাচন যিবিলাক আমি শুনো বা দেখো বিধি মতেই প্ৰদান কৰে বুলি কয় আৰু এইখিনি। আৰু হয়তো খুব নিত্য প্ৰয়োজনীয় বস্তুৱে হ'ব লাগিব এইখিনি এখন বিয়াৰ পিছত যিটো সাংসাৰিক আৰম্ভ হোৱাৰ কাৰণে বা পূজা পাঠৰ কাৰণে, যিটো ক'লে অৰ্ঘ্য আমি পূজাৰ পাত্ৰ যিটো, আৰু হয়তো চৰিয়াটো কেনেকুৱা হ'ব, সেই সময়তে ধৰক হাত মুখ ধুবলৈ ব্যৱহাৰ কৰাৰ কাৰণে চৰিয়াটো, বা খোৱাৰ কাৰণে পানী থোৱা ঘটি, আৰু সেইখিনি বৰণ কৰোতে আমি দেখি থাকো মন্ত্ৰ উচ্চাৰণ, যি ধৰণে ধৰক বিবাহৰ ব্যৱস্থাটো যি ধৰণে, সেই ধৰণে তাৰমানে হেৰি বৰণ কৰে বুলি দেখিয়ে থাকো। এনেকুৱা এটা কথা যে ধৰক এখন নতুন সংসাৰ, এখন নতুনকৈ ঘৰ হ'ব, গতিকে তেওঁলোকৰ ঘৰৰ এটা হয়তো সেইখিনি এটা খুব দৰকাৰী হয়তো বস্তু, বাকী চবেই লাগিব ধৰক, চবেই লাগিব, তথাপিও ধৰক এটা প্ৰতীক হিচাপে হয়তো যিহেতু 5খন বাচনেৰে তেওঁলোকৰ সংসাৰখনৰ আৰম্ভ কৰিব, পূজাটো লাগিব, হয়। অৰ্ঘ্যটো ধৰক যিটো পূজাৰ কাৰণে যিটো পাত্ৰ আৰু সেইটো লাগিব। আৰু তেনেকে সেই চৰিয়াই হওক, আৰু যিটো মই থালৰ কাঁহীখনত দেখিলো বাতিটো বিয়াত দেখিছো, যে তাত যিখিনি মধুপৰ্ক বুলি হেৰি কয়, মানে খন্তেকীয়া ভাগৰ পলোৱাৰ কাৰণে বস্তু বুলিয়ে কিছু যাতে মিঠা হয়, ভালকৈ এটা চলে আৰু এনেকুৱা কথা এটা। তাৰপিছতে আমাৰ
আখৈ তোলা এটা পৰ্ব আছে। হয় হয় আখৈ তোলাৰো আখৈখিনি ভাজাৰো কিবা নীতি নিয়ম আছে কিজানি মই জনামতে। আৰু এই যে আখৈ তোলা পৰ্বটোৰ কিবা পৰম্পৰাগত কিবা অৰ্থ আছে নেকি আখৈ যে দিয়ে? আমি এনে আখৈ তোলা দেখি আহিছো আৰু বিয়ানাম থাকি বিয়া নামো আছে বাৰু হয় আখৈ তোলা। হয় আখৈ তোলা আখৈ তোলা আখৈ তোলা মৰমৰে ভাই মৰমৰে ভাই আজিৰ পৰা তোমাৰ মোৰে গোত্ৰ ছিঙি যায় গোত্ৰ ছিঙি যায়। এই আখৈ তোলা যে আখৈটো এটা দেখিবলৈ পবিত্ৰ পবিত্ৰ বগা আৰু দেখিবলৈ ধুনীয়া ধুনীয়া আৰু ধানৰ পৰা যিটো বনায় আৰু সেইটো সেই আখৈটো শুদ্ধও। আৰু আমি যদি সম্প্ৰদান বিবাহ সম্প্ৰদান হ'ল বা দেউতাকে কোপ কাটি দিলে তাৰ পিছতে দেখো আমি ভায়েক বা ককায়েকটো আৰু ব্যস্তই থাকে, বেছিভাগ আমি ভায়েকে কৰাই দেখা পাওঁ। ইয়াত মানে কি ভাই ককায়েক ভনীয়েকৰ যিটো মধুৰ সম্পৰ্ক সেইটো যাতে আৰু সিদিনাৰ পৰা আমি ছিঙি ধৰক যায় আমি গমেই পাওঁ, আমি নিজাকেও গম পাওঁ যে আমাৰ ককা দাদা বা ভাইটিৰ লগত আমাৰ খুব সম্পৰ্ক। সেই ককায়েক বিলাকে মানে ভনীয়েকক মানে খুব আদৰত ৰাখে, যেন কাৰো আচৰ কৰিব নিদিয়া। আৰু সেই আখৈ সদৃশ ধুনীয়া শুদ্ধ ভনীয়েকজনীক অগ্নিক সাক্ষী কৰি আজিৰ পৰা তাৰমানে এই দৰাজনক অৰ্পণ কৰে। আৰু মন্ত্ৰ এইবিলাক যি বিধিমতেই হয়। আৰু তেওঁ সেই আখৈখিনিক ভনীয়েকৰ লগত আখৈৰ লগত তুলনা কৰি দৰাজনৰ হাতত অৰ্পণ কৰিব। আৰু সেইখিনি মুহূৰ্তই হয়তো তেওঁৰ বুজাইও দিয়ে, মোৰ মৰমৰ ভনীজনীক তুমি ধুনীয়া সেই ভালকৈ ৰাখিবা আৰু আদৰে আজিৰ ৰাখিবা পৰাতো আৰু ৰাখে যেন। হেৰি হ'ল আৰু দৰায়ো ধৰক এই যিটো আখৈ দিব, আখৈখিনিয়ে অগ্নিক 3 বাৰ দিয়া আমি দেখা পাওঁ। হোমৰ জুইত হয়, সেইটো তেওঁ তাৰমানে কি কৰে, সেই অগ্নিক সাক্ষী কৰিয়ে ককায়েকৰ পৰা ভনীজনীক বিদায় লয় আৰু গ্ৰহণ কৰে, হয়তো কথা দিয়ে, গ্ৰহণ কৰে আৰু গ্ৰহণ কৰে, ককায়েকৰ পৰা ভনীজনী বিদায় লয়, এনেকুৱা আৰু বিদায় লয়। এটা বৰ আৱেগিক মুহূৰ্ত সেইখিনি খুব সময়, দুখ লগা মুহূৰ্ত। আৰু তেনে সময়তে বোধহয় এই খিজা গীতটোৰ এটা প্ৰাসংগিকতা আহি পৰে। এই কাৰণে কি জানি মোৰ এটা অনুমান, সেইটোৱে কিয় ধৰক জানেনে? ধৰক এই আৱেগিক মুহূৰ্তটো হয়তো পাহৰাৰ কাৰণে এটা কইনা সুন্দৰ পক্ষই পৰিৱেশ দৰাপক্ষক আৰু দৰাপক্ষই মানে কইনা পক্ষক এটা মানে খিজা গীতৰ জোৰা নামৰ এটা ধুমধাম চলে। আনন্দৰ মুহূৰ্ত এটা, সেই খিজা গীত বিলাকে এটা খিজা আনন্দৰ মুহূৰ্ত আনে। গতিকে এই কাৰণে আনন্দটো আনে যে নহ'লে আকৌ বিয়াখন সেমেকি যায়, সেমেকি যাব। হয়তো ইতিমধ্যে এটা দুখ লগা পৰিৱেশ চলিছেই। হয়, সেই মুহূৰ্তত ধৰক কিছুমান বিয়া গীত আমি গোৱা শুনা পাওঁ যে মানে দৰাৰ সখীয়েকে দৰা ধৰে যে এজন সখীয়েক থাকে, তেওঁকে ধৰক কইনা পক্ষই খিজিলে যে মই শুনিছিলো এখন বিয়াত গোৱা, মই এবাৰ কৈ দিছো বাৰু গানটো, যে এখন বিয়াত মানে গাইছিলে ও পানীলাও দৰাৰে সখীয়েকৰ বাহাদুৰি চাওঁ, বাহাদুৰিতে ভঙা জীপত আহে, প্ৰতিদিনে নিশা বিচনাত মুতে। গতিকে এনেকে দিলে, তাৰপিছত ধৰক আকৌ তেওঁলোকে আকৌ কইনা পক্ষৰ কইনা ধৰাজনীক মানে ক'লে, এনেকুৱা অকমান আপুনি দিয়কচোন এটা আৰু খিজা গীত অলপ মানে জমেনি আৰু ভাল লাগে। আধেলাৰ পানী কেইটো পিলপিল কৰে জোক, কইনাৰে সখীয়েকৰ পুলপুল কৰে মুখ। আকৌ কইনাৰ পক্ষৰ মানুহ আয়তীসকলে দৰা পক্ষৰ খিজে আৰু আধেলাৰে পানী কেইটো ফিচু মেলি আহে, দৰাৰে সখীয়েকক খিজু মানে হাঁহে। তেনেকেই মানে ধেমেলীয়া যিটো আৰু কিবা কেতিয়াবা কিবা আলু জোখাতে পাল্লা লৰে হৰি, কিবা জানেনে এইটো কিবা এনেকুৱা এটা আছিলে? আছে বাৰু, এতিয়া অৱশ্যে পাহৰিছো। আলু জোখাতে পাল্লা লৰে, পাল্লা লৰে,
আৰু কিবা আছিলে গতিকে অলপ বোধহয় সেই আৱেগিক মুহূৰ্তটো সেই পাহৰাৰ কাৰণে কিজানি এই খিজা গীতৰ কথাখিনি ব্যৱস্থা সেইখিনিত অলপ সেইধৰণে আহি যায় ৰাখিয়ে থৈছে আগৰ এনেকুৱা পৰাই কিজানি তেনেধৰণে চলি আহিছে ধৰক খুব দুখৰ মুহূৰ্ততো যাতে পাহৰে তাৰ কাৰণে খিজা গীতৰ এটা সুন্দৰ পৰিৱেশ, যাতে আনন্দৰ পৰিৱেশ, নহ'লে মানুহ চব এটা দুখৰ হেৰি হৈ নহ'লে থাকিব, দুখতে গুচি যায়, দুখতে অলপ থাকিব। সেমেকি হৈ যায় বিয়াখন সেইখিনি এটা হয়তো আয়তীৰ বিয়া নামে তাৰমানে ধৰি ৰাখে আৰু কিন্তু আগতে সেইটো। এই বিয়া নামটোৰ বা খিজা গীতৰ এইবিলাকত যথেষ্ট মানে ৰজনজনা আছিল ৰাতি বিয়াখনত, হয়। দিনতে হওক ৰাতিয়ে হওক। কিন্তু আজিকালি অলপ এইবিলাক কথা অলপ কমিছে কিছু আচলতে। কমিছে, আগতকে কিছু আগতকৈ কমিছে। কমিছে, কিছুমান ঠাইত এতিয়াও আছে, আছে, ঠাই কিন্তু বিশেষে আছে। বহু ঠাইত কমিছে। এইটো কমিছে আচলতে থকাটো দৰকাৰ, আমাৰ যিহেতু এটা লাগে। আমাৰ আই নাম হওক, বিয়া নাম হওক, উম, আমাৰ যিটো নিজৰ যিটো পৰিচয়, আমাৰতো অমূল্য সম্পদ। সম্পদ হয়। গতিকে ইয়াক ধৰক আমি জীয়াই ৰখাটো আমাৰ দৰকাৰ, বা ধৰক ৰাখি নৱপ্ৰজন্মই হয়তো এদিন এইবিলাক কথা পাহৰি লাগিব। যাব। আমাৰতো এটা সময় কেনেকুৱা আছিল, বিয়া নাম আহিলে উম। মানে যেন ৰিহাৰ্চেলৰ নিচিনা, আমি শালৰ আখৰা পাতত কৰিছিলে ওচৰ চুবুৰীয়াৰ যিকোনো যুৱতীসকলে কিবা বা কাম কৰি মহিলাসকলে, আমাৰ মানে কিবা এটা কেনেকে কি মানে কি বিয়া গীত গাব আৰু কোনে কোনে গাব, এইবিলাক। সেইবিলাক আছিলে। আজিকালিতো আৰু আখৰাটো বেলেগ কথা। যিকোনো কাম কৰি আছে ধৰক, সেইখিনি সময়তো আমাৰ বিয়া নাম বিলাক মুখেৰে আহি আছিল আৰু গুণগুণকে আহি আছিল, ভাল লগা আৰু। এতিয়াও অৱশ্যে একেবাৰে নাই বুলি ক'ব নোৱাৰি, ঠাই বিশেষে বিয়ানাম বিলাক কিছু কিছু কমিছে, আৰু যিমানে থাকিব সিমানে ভাল আৰু। থাকিলে ভাল, ধৰক আমাৰ মানে জাতিটোৰ কাৰণে এটা জাতিটোৰ মংগল। কাৰণে হ'ল। আৰু আমাৰ যিখিনি ধৰক নতুন প্ৰজন্ম, তেওঁলোকে এই কথাবিলাক ক'ত শিকিব বা ক'ত দেখিব? ধৰক বিয়া সবাহত গ'লেইতো তেওঁলোকে দেখিব বা শিকিব। যদি লাগিব। আমাৰ বিয়া সবাহতে এই ব্যৱস্থাবিলাক নাথাকে, তেতিয়াহ'লে যুৱ প্ৰজন্মৰ মাজত এই বস্তুটো বিলুপ্তি হ'ব। তেওঁলোকে নাজানিবই যে কিবা যে বিয়া নাম আছিল, কিবা যে খিজা গীত আছিল। বিয়া মানে ভাল কাপোৰ পিন্ধিব লাগে, অলপ ষ্টাইল কৰি যাব লাগে, দুটা এটা ডেন্স কৰিলো, বিয়া শেষ। গতিকে আমি বিয়াটো তেনেধৰণে আবদ্ধ নাৰাখি আচলতে এই বিয়া নামৰ জৰিয়তে কিন্তু বিয়াক আবদ্ধ কৰি ৰাখিব পাৰিলে আমাৰ আৰু কাৰণে এটা মানে কিন্তু মংগল হয়। বিয়া নামৰ ধ্বনিয়ে তাৰমানে পৰিৱেশটো এটা সুন্দৰ কৰে। আৰু প্ৰতিটো চাবচোন, প্ৰতিটো পৰ্ব ইমান সুন্দৰকৈ বিয়া নামবোৰ ৰাখি থৈ দিছে। আৰু যেতিয়া উৰুলি ধ্বনি আৰু বিয়া নামৰ জাউৰী জাউৰী গীত বিলাক পবিত্ৰতা আছে, প্ৰতিটো পবিত্ৰ কথাত আছে। পবিত্ৰতা আছে। বিয়া মানে বিয়া নাম কি এটা মানে পৰিৱেশ, আপুনি জোৰোণৰ পৰা যেনেকে একদম বিহু আহিল, বিহু নামৰ এটা সুন্দৰ পৰিৱেশ, তেনেকে মানে বিবাহ অনুষ্ঠানটো সুন্দৰ কৰি তোলে বিয়া নামে। আমি বেছি সময়ৰ কথা নাপাতো, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি ভিডিঅ'টো সামৰিব লাগিব। আমি শেষত আপোনালৈ এটা কথা সুধিব বিচাৰিছো। এইবিলাক ধেমালিও গ'ল, দুখো গ'ল, কইনাও দৰাৰ ঘৰত গুচি গ'ল। কইনা যোৱাৰ পিছত, কইনা বৰি নিয়াৰ পিছত, আদৰি নিয়াৰ পিছত, যে দৰাৰ মায়েকে ভিতৰত এই এখন ভৰিত দৰাক বহিব দিয়ে, আৰু সৌ ভৰিত দৰাক, আৰু বাওঁ ভৰিত কইনাজনীক অকমান সময়ৰ কাৰণে বহুৱাই লয়। আচ্ছা, এইটোনো কি নিয়ম আচলতে, কিহৰ কাৰণে এইটো হয়, সেইটো আপুনি তাৰ অকমান। আগতে ধৰক আমাৰ যিটো বিয়াখন হৈ গ'ল, কইনা গ'ল মানে সেইখন ঘৰলৈ লখিমী গ'ল। হয়, এই যে বাচন খিনি এই শব্দ কৰি কৰি লখিমী সোমাল, তাৰপিছত আগ চাউল দিলে, ভিতৰত গৈ মাকৰ মানে আঁঠুত বহাই, মানে আচলতে কোচত বহুৱাই ললে আৰু এটা আদৰি লয় ল'ৰা হৃদয়ত বোৱাৰীক। স্থান দিলে আৰু মানে বুকত যিটো হৃদয়ত স্থান দিয়ে, আমি যদি দুটা বস্তুবিলাক অংশ আজিৰ পৰা মোৰ অনুভৱ হৃদয়ৰ। যদি কৰো নহয়, এইবিলাক দেখিলে এইটো এটা খুব ভাল লগা, মানে তেওঁ ল'ৰা বোৱাৰীক আদৰি ললে, বুকৰ মাজত ললে, নিজৰ হৃদয়ত স্থান দিলে। তেওঁ লখিমী আগতে হিচাপে তুমি তেওঁ এজন আছিলা মোৰ, এজন আজিৰ পৰা দুজন হলা, হয়, এনেকুৱা দুজন কিবা হলা নে মানে আৰু কিবা বেলেগ আছে? আমি ধৰক যিবিলাক দেখি আহিছো, শুনিছো, ইটো সিটোৰ মুখত শুনো, আচলতে যিটো আদৰি লয় ল'ৰাজনৰ লগতে, তেওঁৰ ল'ৰাজনৰ বিয়া হ'ল বোৱাৰী, এতিয়া দুটাকে আদৰি লয়। আদৰি লৈ সেইটো এটা পৰ্বৰ নিচিনাই কৰি দিছে আৰু সেইটো তেনেকেই চলি আহিছে। কিছুমান বস্তু বিধিগত বিয়াখনৰ পৰ্ব, আৰু কিছুমান ধৰক মানে চলি অহা পৰ্ব। তেনেকে সৌ আঁঠুত বহাই লয় ল'ৰাজনক, আৰু বোৱাৰীজনীক বহাই লয়। আৰু কেতিয়াবা কিছুমানৰ কোৱা শুনো, মানে জালুক মুখত লৈ চোবাই দুটাৰে ওচৰত হাহা কৰি দিয়া বুলিও কোৱা শুনো, আৰু কিছুমানে তেনেকেও কয়।
আৰু সেইটো আৰু কিছুমানে কয় মানে কাণে কাণে কয় আৰু কিছুমানে থপৰিয়াই দিয়ে। এই গোটেইখিনিৰে আমি শুনামতে এটাই কথা যে দেউতাকে আদৰি লৈছো, মই যি কওঁ তোমালোকে সেইমতে চলিবা, তোমালোকে চলিবা। আজিৰ পৰা মোৰ ঘৰৰে সদস্য। হয়, সেইখিনি মূল কথা নহয় সেইটো জানো? আচল গোটেইখিনি যে বিভিন্ন ধৰক জালুক চুবাইও হাহা কৰি দিলে বা কেতিয়াবা কাণত কোৱা বুলিও কয় কিছুমানে, আৰু কেতিয়াবা পিঠিত ঢুকুৱাত থপৰিয়াই দি তেনেকে। কিন্তু গোটেইখিনিত এটাই কথা বুলিয়ে ইজন সিজনৰ মুখত শুনিবলৈ পাওঁ যে আদৰি লয় আৰু মই যি কওঁ মোক মানি সেইমতে চলিবা চলিবা। আৰু মই মা হিচাপে মই মানে তোমালোকক অভিভাৱক হিচাপে অভিভাৱক, গতিকে মই তোমালোকৰ লগত আছো, তেনেকুৱা ধৰণৰ কথা আৰু। যিয়ে নহওক আমি কথাখিনি গম পালো, কেইটামান হয় যথেষ্ট সৰু সৰু কথা যদিও হয় গুৰুত্বপূৰ্ণ কথা আলোচনা হৈছে, বা আপুনিও পৰ্যায়ক্ৰমে আমাক উত্তৰ দিছে যে শেষত আপুনি আপোনাৰ ভাল লগা বিয়া গীতৰ আটাইতকৈ ভাল লগা আজিলৈকে যিমান বিয়া হয় খালে, যিমান বিয়া গালে, হয় ভাল লগা অকণমান গাই আমি ভিডিঅ'টো সামৰিম। আপুনি অকণমান এটা কলি পুনৰ গাই দিয়ক, তাৰপিছতে আমি ভিডিঅ'টো সামৰণি কৰিম। বিয়ানাম ভাল লগা হয়, অকণমান মই এটা ছোৱালী অৱস্থাতে গাইছিলো, আৰু সেই বিয়ানামটোৰ কাৰণে চবেই মানে সেই বিয়ানামটোৰ কাৰণে কৈ থাকে গাব লাগে। গাওকচোন। সীতাৰ স্বয়ম্বৰে ৰামচন্দ্ৰ যায়, ধনু লয়া সীতাই আছে বাট চাই, ধনু ভাঙি ৰামে সীতাক আনিলা, অযোধ্যা নগৰে গমন কৰিলা, সীতাৰ আগমনে আনন্দ মিলিলা, সেই আনন্দত বিপদ ঘটিলা, কৈকেয়ীৰ বচনে ৰাম বনে যায়, বিলাপ কৰি কান্দে কৌশলৱাই, ৰাম লক্ষ্মণ বনে গৈ কতে ৰৈলা, পঞ্চৱতী বনত গৃহ সাজিলা, গৃহৰ আগত মৃগই কোমল ঘাঁহ খায়, এই কথা সীতাই ৰামৰ আগত কয়,